ঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা নতুন ব্লগ লৈ আহিছোঁ, য'ত মই শিৱসাগৰলৈ যোৱা প্ৰত্যেকটো মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ঠিক আছে বন্ধুসকল, আপোনালোকে শেষলৈকে মোৰ ব্লগটো চাই থাকক আৰু চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লগতে ওচৰতে থকা বেল আইকনটো দবাই দিব। বন্ধুসকল, মই ওলাই ৰেডি হৈ গ'লোঁ। এতিয়া আমি শিৱসাগৰলৈ যাম। শিৱসাগৰত মই কি কৰোঁ, ক'ত যাওঁ, সকলোবোৰ আপোনালোকক দেখুৱাই যাম। আপোনালোকে আগলৈ মোৰ ব্লগটো চাই থাকক। শিৱসাগৰ পাই গ'লোহি নামদাঙৰ শিলৰ সাঁকো। এয়া আমাক দাদাজনে হেল্প কৰিছে তলাতল ঘৰ পোৱাত। এতিয়া আমি তলাতল ঘৰলৈ গৈ আছোঁ। এয়া চাওক, তলাতল ঘৰৰ এখন বৰদুৱাৰ হয়। তলাতল ঘৰলৈ আহি আছোঁ। আজি মানুহৰ অলপ ভিৰ আছে। টিকেট লৈ পেলাই সোমাব লাগে। এয়া চাওক, ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। এইটো টিকেট কাউণ্টাৰ হয়। এয়া চাওক, ইয়াত স্কেন কৰি টিকেট কৰিব লাগিব। কৰোণাৰ কাৰণে বৰ্তমান টিকেট কাউণ্টাৰটো বন্ধ কৰি ৰাখিছে। এয়া এটা নতুন ছিষ্টেম। ইয়াত টিকেট কৰি অনলাইন টিকেট কৰি আমি তলাতল ঘৰৰ ভিতৰত সোমাব পাৰিম। তলাতল ঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ। এইটো বৰটো ওচৰৰ পৰা দেখুৱাইছোঁ। এয়া বৰটো। চাওক, চব ফটো মাৰাত ব্যস্ত। লিপি হয় এয়া। এতিয়া ভিতৰলৈ আহি আছোঁ, ওপৰত উঠিম। তলাতল ঘৰৰ ওপৰলৈ উঠি আহি আছোঁ আমি। মই আপোনালোকক চব দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক, আজি কিছু মানুহ আছে আকৌ ইয়াত। বন্ধ কাৰণে মানুহবিলাক আহিছে আজি। এইটো পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক। এয়া চাওক, চিকিউৰিটিও আছে ইয়াত। ভিতৰলৈ সোমাই আহিছোঁ। ভিতৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাইছোঁ। চাওক, ৰজাদিনীয়া শেলাই পৰি গৈছে, বস্তুবোৰ ভালদৰে ৰখা নাই। বেলেগ এটা দি ওলাই আহিছোঁ আমি। আমাৰ ফটো তোলাত চব ব্যস্ত। বহুত ভিতৰ আছে ন এনেকুৱা। ইমান ঠাণ্ডা লাগিছে। সেইটো বেলেগ এটা কথা। ভিতৰটো বহুত ঠাণ্ডা ন। ইয়াত হাঁহৰ কণী, বৰা চাউল, মাটি দাইল দি বনোৱা নহয় এইবিলাক। তথাপিতো কিমান এইবিলাক ভাল হৈ আছে। নাই ইমানো
চাফ চিকুণ হৈ গছ গছনি গজি গৈছে। ৰাস্তাবোৰ যেনি তেনি কোনফালে আকৌ বাওঁ চাইডে নেকি ক'ত পালোহিনো আমি কোনফালে ৰ শিৱসাগৰত আমি আহি খাবলৈ সোমাইছোঁ। বহুত ভোক লাগিছে, দিনটো ফুৰিলোঁ, বেছিকৈ যোৱা নহ'লে ঠাই অকল তলাতল ঘৰ গ'লোঁ। যাওঁতে আৰু ক'ৰবাত সোমোৱাই যাম, আপোনালোকে মোৰ ব্লগটো চাই থাকক। আমাৰ খানা আহি গ'ল, চব খাবলৈ একদম পূৰা ৰেডি হৈ আছে, খাওঁ খাওঁকৈ আছে। এয়া আমি খানা খাই লওঁ দেই। খানা খাই হৈ গ'ল, ওলাই আহিছোঁ। ওলাই আহি এয়া মিঠা পান কিনিলোঁ, মিঠা পানখন খাই মিঠা পানখিনি খালোঁ। খাই পেলাই মই আকৌ মোৰ কাপোৰতো পেলালোঁ। বন্ধুসকল, আমি এতিয়া শিৱসাগৰৰ পৰা ঘূৰি কিয়কত সোমাইছোঁ। শিৱসাগৰত বেছিকৈ ফুৰা নহ'লে আমাৰ, আমি যিহেতু অলপ দেৰিকৈ ওলাইছিলোঁ, সেইটো কাৰণে বেছি ফুৰা নহ'লে। এতিয়া আমি সোমাইছোঁ চাহ খাবলৈ কিয়কত। পৰিৱেশ মই দেখাইছোঁ। আমি ঘৰলৈ আহি আছোঁ যোৰহাটলৈ। দেখিছেনে যোৰহাটৰ পৰিৱেশ, মানুহ নাই। এনেই হোৱালেতো দশমী কিমান মানুহৰ ভিৰ হৈ থাকিলেহেঁতেন, কিন্তু কৰোণাই চব ধ্বংস দি দিলে। এবাৰ একেবাৰে মানুহ নাই, চাওক একদম গোটেই নিমাও মাও যোৰহাটৰ ৰাস্তা।